নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ কাজিৰঙা বুঢ়া পাহাৰত। আজি মই যাম নুমলীগড়ত থকা দেও পাহাৰলৈ। ব'লক আপোনালোককো দেখাম। এতিয়া আমি আছোঁ কাজিৰঙা ভিউ পইণ্টত। এয়া চাওক, মই আহি থাকোঁতে ডাঙৰ কিয় হাতী এটা পালোঁ। আৰু যেতিয়া মই কাজিৰঙালৈ আহোঁ সদায় মই এইটোত উঠোঁ। কাজিৰঙাৰ মাজে মাজে এতিয়া আমি গৈ পেলাই পামগৈ বোকাঘাট। ৰ'ব, কাজিৰঙাৰ ভিতৰত থকা ফ্ৰী ৰিজৰ্টৰ কথা মই ক'বলৈ পাহৰি গৈছিলোঁ। তাতে আপোনালোকে ফ্ৰী থাকিব পাৰিব, ফ্ৰী খাব পাৰিব, ফ্ৰী চুইমিং কৰিব পাৰিব, চব আপোনালোকে ফ্ৰীকৈ কৰিব পাৰিব। এতিয়া মই আহি পালোঁ এই কাজিৰঙাৰ ভিতৰত থকা এখন ৰিজৰ্টৰ ভিতৰত। তাৰ নামটো হ'ল হেৰিটেজ ৰিজৰ্ট। আৰু এইখন ইয়াতে যে আপোনালোকে আহিব, ইয়াৰে যে আৰু এটা ভাল সাজ বস্তু আছে। ইয়াতে আপোনালোকে শুব ৰুম ল'ব পাৰিব, সেয়াও ফ্ৰী। ইয়াতে খানা খাব পাৰিব, সেয়াও ফ্ৰী। চব বস্তু ইয়াতে ফ্ৰী থাকিব। যদি আপোনালোকে এই চুইমিং পুলত সাঁতুৰিব বিচাৰিছে, সেয়া আপোনালোকে ফ্ৰীতে সাঁতুৰিব পাৰিব। আপোনালোকে যদি ইয়াতে থাকিব বিচাৰিছে, ইয়াৰে ৰুমবিলাকো চব ফ্ৰী হয়। আহক মই আপোনালোকৰ বাহিৰে যাওঁ। আপোনালোকে যদি ইয়াতে খাবলৈ বিচাৰিছে, ইয়াতে আপোনালোকে খাবলৈও ফ্ৰী পাব। ইয়াতে যিমানো বস্তু আছে, আপুনি যি কৰিব বিচাৰে সেইকে কৰিব পাৰিব। ইয়াতে চব বস্তু আপোনালোকে ফ্ৰী পাব। আৰু এই হোটেলখনৰ নম্বৰটো মই আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে কণ্টেক্ট কৰি পেলাই ইয়ালৈ আহিব পাৰিব। হালদিবাৰী বুঢ়ীমাই থান পাৰ হৈ এতিয়া মই ওলালোঁ বোকাঘাটৰ অভিমুখে। বোকাঘাট পাইছোঁ যদি কলপাতৰ পুৰিটো খাব লাগিবই। সেইটো নোখোৱাকেতো হ'ব নোৱাৰে একো। মায়ে দিলে মোৰ মুখখনৰ এসোপামান ঠেচি। এয়া হ'ল নুমলীগড়ৰ বাইপাছ। এতিয়া মই আগবাঢ়িলোঁ দেও পাহাৰৰ অভিমুখে। এই পাহাৰৰ ওপৰত আছে এটা পাথৰৰ মন্দিৰ। মন্দিৰভাগ নৱম শতিকাৰ বুলি ধাৰণা কৰা হয়। এয়া আপোনালোকে দেখিছে, ইমান সোপা চিৰি, একদম মোৰ ভৰিয়ে বিষাই গ'ল। আৰু বহুত ওপৰলৈকে আছে। সেয়া চাওক, মোৰ একদম ভাগৰ লাগি গ'লগৈ। আৰু এটা ডাঙৰ কথা নহয়, জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে হিমালয়ৰ পৰা অহা মৌ-মাখিবোৰে ইয়াৰে গছত বাহ সাজে। এয়াই হ'ল দেও পাহাৰৰ কাহিনী। এই ভিডিঅ'টোৰ পৰা এতিয়া মই বিদায় লৈছোঁ। লগ পাম পুনৰ এটা ভিডিঅ'ত। মোক চাই থাকিব ইনষ্টাগ্ৰাম।